এতিয়া মই আছোঁ এটা ষ্টুডিঅ'ত ক'ত আছোঁ গোটেইখিনি দেখা যাম কোন কোন আছে কি কৰিছে আৰু কি কামত আহিলোঁ আৰু এইখিনি বহুতখিনি আপোনাৰ ভাবি আছে মিলাই লওঁ কি কাম হৈছে গোটেইখিনি ক'ত আছোঁ জুবিনদা আছে সেই মানে বহুতখিনি আপোনাৰ কাম কৰা আছে আৰু ভিতৰলৈ যাওঁ অলপ মন আছে গোটেইখিনি দেখাই যাম কি হৈ আছে গোটেইখিনি ভিতৰলৈ বলক দেৰি নকৰোঁ অলপ ইয়াত লাইটটো কম এইফালে পাই গ'লোঁ ভিতৰত আৰু এটা গান ইয়াত ৰেকৰ্ডিং আছে গতিকে আহিলোঁ আৰু কোন কোন আছে গোটেইখিনি চিনাকি কৰি যাওঁ এইফালে আমাৰ শ্ৰদ্ধাৰ নেহালা এয়া খুব ব্যস্ত তেখেত মোবাইলৰ লগত ৰেকৰ্ডিং হ'ব এতিয়া গানটো কি হয় কেনেকুৱা কৈ দিয়ক গানটো আহি আছে ৰবীনৰ গান হয় ৰবীনে গানটো গাইছে গানটো ৰবীনে লিখিছে আৰু মই মিউজিক কৰিছোঁ এতিয়া আমি আছোঁ নাজিৰা বালিঘাটৰ আমি RK ডিজিটেল ষ্টুডিঅ'ত আছোঁ আমাৰ মাজত এতিয়া কানাডাও আছে লগতে এইফালে দেখিছে ভাইটি বসন্ত আছে আৰু যিজন গায়ক যি গানটো গাব এইটো ভাইটি ৰবীন আছে এইফালে বেক চাইডৰ ৰবীনক দেখাই দিয়ে এইজন ৰবীন সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এটি খুব ধুনীয়া গান লাগিলে আমি ভাল যৎপৰোনাস্তি চেষ্টা কৰিম যাতে আপোনালোকক সুন্দৰ লাগিব আশা কৰিছোঁ আপোনালোকে আগবঢ়াই নিব বুলি গানটো শ্বুটিঙত নহয় একচুৱেলি গানটো ৰেকৰ্ডিঙত আহিলোঁ আৰু আমাৰ গগৈ আছে এইফালে বিশিষ্ট হয় নমস্কাৰ মই গানটো শুনিব আমিও গাইডত আমি শুনিছোঁ বহুত ধুনীয়া গান বহুত সুন্দৰ গান আৰু নেহাল দাই মিউজিক কৰিছে নেহাল দাক চিনি পায় আপোনালোকে সকলোৱে আৰু গানটো এইকেইদিনতে ভিডিঅ' সৈতে একেলগে আমি মুকলি হ'ব গানটো আমাৰ ৰবীনে মুকলি কৰিব ধুনীয়াকৈ ভিডিঅ' কামো কৰি আছোঁ বুলি কৈ দিয়ে ভিডিঅ' কামো আমাৰ একেলগতে হ'ব ভিডিঅ' সৈতে একেলগে আমাৰ গানটো মুকলি কৰাৰ কথা ৰবীনে ভাবিছে কি কৰে আৰু এতিয়া ৰবীনে বাকী মই ৰবীনৰ হাতত গতাইছোঁ হেৰি হ'ল কথাটো এনেকুৱা ধৰণৰ মানে এই নেহালা মানে নতুনকৈ চেনেল এটা খুলিছে চেনেলটোৰ নাম আছে নেহাল অফিচিয়েল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ এইফালে ৰবীন হুড আছে ৰবীন হুড কৰিলে বেলেগ ভাল লাগিছিলে নামটো অকণ মই নিজে বনাই দিছোঁ এনেই কেতিয়া মানে ৰিলিজ কৰিম বুলি ভাবিছা এইটো কাইলৈ পৰহিলৈ আপোনালোকৰ আগত উলিয়াম এনেই ভিডিঅ' চিন্তা কৰিছোঁ ভিডিঅ'টো একেলগত আমি গানৰ লগতে গান প্ৰথমে এৰি আৰু ভিডিঅ'টো দুদিনৰ পিছত আমি মুকলি কৰিম বুলি ভাবিছোঁ দুদিনমানৰ পিছত ন দুদিন পিছত হ'ব এনেই মই চেনেলৰ তলতে এইটো চেনেল যিটো চেনেলত দিব পোৱা হ'ব দিব পৰা যাব অঁ গানটোৰ নামটো কি গানটো হ'ব আপোনাৰ নানীলৈ যিটো আদিবাসী চং হ'ব দে নানী চাদা টুকুন তেনেকুৱা চিষ্টেম গানটো মানে যিটো টাইটেলটো হ'ব মানে অকণমান পাৰিম নি দৰ্শক শুনাই দিব আগতীয়াকৈ হে নানী চানে তে তো ইচাদা গাঁৱেৰ লাগি মই দাদা আপোনালোকে নিশ্চয় শুনি পাব যিটো আমি এতিয়া ডাবিং কৰিবলৈ আহিছোঁ কাইলৈ পৰহিলৈ আপোনালোকৰ আগত ভিডিঅ'টো খুব ভাল ধৰণে আমি চেষ্টা কৰি আপোনালোকৰ আগত মানে উলিয়াম বুলি আমি চিন্তা কৰি আছোঁ সকলোৱে ছাপোৰ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভাল লাগিলে এইটো কথা কৈ দিলে বাকী এজনো নক'লে দেখিছে নাই চব নিজৰ চেনেলত চবে কৈ থাকে এই নেহালা চেনেলটো কি বুলি আছে কৈ দিয়ক মই ক'লোঁ বাৰু আপুনি এবাৰ কৈ দিয়ক কি বুলি আছে মোৰ চেনেলটো নেহাল অফিচিয়েল বুলি আছে এইটো চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তাত নতুন গান আহি আছে নতুন গান সদায় শুনি থাকিবলৈ পাব লগতে ভাইটি বসন্তৰো এটা চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি দিব বসন্ত গগৈ অফিচিয়েল এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰবীন চাহু মিউজিকেল বুলি এটা ইউটিউব চেনেল আছে তাৰ নিজৰ চেনেল এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব গোটেইকেইটা চেনেলতে নতুন গান আহি আছে নতুন ব্লগ আহি আছে নতুন ভিডিঅ' আহি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিব ধন্যবাদ দবাই থৈ দিব যাতে আপোনালোকে সকলোৱে নটিফিকেশ্যন পাবৰ কাৰণে ধন্যবাদ হেৰি আৰু কিবা এটা ক'ম বুলি ভাবিছিলোঁ কেনেকৈ মানে ৰেকৰ্ডিং হয় আৰু মেইন মানুহজন পোৱাহি নাই আছে অকণ বাহিৰত গৈছে ডিজিটেল ষ্টুডিঅ' বালিঘাট আৰু আপোনালোকে প্ৰায় গানখিনি ইয়াৰ পৰা ওলাই থাকে চাব কেতিয়াবা ডাবিং চাবিং দিবলৈ হ'লে আহিব ডাবিং হ'বলৈ যাওঁ কেনেকৈ কোনটোত গোৱা হয় গোটেইখিনি মই আপোনালোকক দেখাই দিম এইটো ডাবিং ৰুমটো এইফালে সোমাব লাগিব এখন প্ৰথম দুৱাৰখন লাইট চাইট নাই কম আছে কিন্তু ইয়াৰ ভিতৰত আছে আৰু এতিয়া কানাডা স্পীকাৰটো খুলি থৈ দিছে তো এইফালেদি যোৱা হয় গানটো এইফালেদিয়ে যায় তাৰপৰা সেইফালৰ পৰা আপোনাৰ চাই থাকে এইফালে দেখিছে নাই
ইফালেদি এনেকৈ চাই থাকে। এইজনে এইফালৰ পৰা দেখি আছে নহয়, সেইফালে সেইজনে দেখি আছে নহয়, কিন্তু শুনা নাই ভইচটো, মানে গোটেইটো চাউণ্ড প্ৰুফটো চব না কি ধুনীয়া লাগিছে। এইফালে বোলে গান চান ৰেকৰ্ডিং কৰিবলৈ আহিব, গান থাকিলে। আৰু বালিঘাটত আছে আমাৰ শিৱসাগৰ, লোকেশ্যনটো দি দিম, কোনডোখৰত আছে গোটেইখিনি আপোনালোকে পাৰিব। আৰু ডাবিং দিব আমাৰ ৰবীন দাই, তো তেতিয়া আপোনাক ভিডিঅ' অলপমান ৰখাই থাকিম। গানটো ৰিলিজ হ'ব কেতিয়া ক'লে আপোনালোকক আমি অকণমান গান এটা আপোনালোকৰ আগত জমাইছোঁ, যিটো আপোনালোকে অকণমান চাওক। এয়া নিউ ছিংগাৰ আমাৰ আহি বৰ্তমান উপস্থিত হৈছে। অকণমান মেহফিল জমাইছোঁ। হিন্দীত জমাইছোঁ আমি। মোৰ মন আকাশৰে তৰা চাই থাকো নীলগৰে পৰা। ভিতৰত পূৰা ডাবিং চলি আছে, এইফালে ডাব চলি আছে। গাঁৱৰ লাগি মই দাদা নানিছানে দে তুই চাদা, গাঁৱৰ লাগি মই দাদা। গানটো আপোনালোকে নাচনা ভাৰ্চনটো এইটো এনেই কেতিয়া মানে আহিব? এইটো গান আহি আছে আমাৰ নেক্সট উইকত আহি আছে এইটো গান। ভিডিঅ' আহিব নাই? লগতে ভিডিঅ'টো আহি আছে, অডিঅ' গানো আহি আছে। প্ৰেচিডেণ্টৰ এইটো আদিবাসী ভাৰ্চন হয়, এইটো বেলেগ ৰূপত বেলেগ নতুন ডিজাইনত গানটো আহি আছে, নতুন কনচেপ্টত আহি আছে। আচ্ছা, আপোনালোকক মানে দুটা গানৰ এতিয়া লগা লগ আপডেট দিয়ে দিলোঁ। এইফালে এতিয়া অলপ ৰেডি হৈছে আৰু ছাৰ আমাৰ ৰেডি হৈছে। ছাৰ ৰেডি হৈছে, ছাৰ নাই দেখা এইফালে আমাৰ। ছাৰ ৰেডি হৈছে, ৰেডি হওক, ৰেডি হওক। ছাৰ দেখা নাই দিয়ক, ৰেডি হৈছে। তো মই আপোনালোকক দেখাই থাকিম, অলপ বেছি দেখাব নোৱাৰোঁ মানে গানটো, পাছত প্ৰব্লেম হ'ব। নাই এইফালে ৰেডি হৈ আছে, এইফালে হাল্লা শুই লৈছে, মোবাইল টিপি লৈছে এইফালে, আৰু এখেতে মোবাইলটো চাৰ্জত লগাই থৈছে। মোৰ কাম এইটোৱে আছে, নিজা চাৰ্জাৰ লৈ যাওঁ, মাকে পোৱালি লগাই লৈ যাওঁ, হৈ যায়। গাঁৱৰ লাগি মই দাদা নানিছানে দে তুই চাদা, গাঁৱৰ লাগি মই দাদা নানিছা